হেল্ল' বন্ধুসকল, আপডেট চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া প্ৰায় 11:40 বাজিবৰ হ'ল। মানে আজি ৰাতিৰ পৰাই ভিডিঅ'টো ব্লগটো আৰম্ভ কৰিছোঁ, কাৰণ কাইলৈ আমাৰ গৰু বিহু। আৰু যিহেতু আমাৰ ঘৰত গৰু নাই, সেয়েহে আমি তেনেকৈ আমাৰ ঘৰত যিহেতু গৰু নাই, আমাৰ নিজস্বতাকৈ আমাৰ নিজৰ ঘৰত গৰু নাই। পিছফালৰ পৰা দেউতাই কৈছে আমাৰ ঘৰত গৰু আছে বুলি, কিন্তু মই এই কথাটোৰ তাৎপৰ্যটো বহুত ভালকৈ বুজি পাইছোঁ। আৰু আমাৰ কিছুমান নীতি নিয়ম আছে, কিছুমান পৰম্পৰা আছে ৰঙালী বিহুৰ। কাইলৈ দিনটো যিহেতু গৰু বিহু, আৰু গৰু বিহুৰ দিনাখন আমি পঁইতা ভাত খাওঁ। পঁইতা ভাত হৈছে আগদিনাখনি ভাতত যিহেতু পানী ঢালি, আগদিনাখন ৰাতি ৰন্ধা ভাতত পানী ঢালি যিটো থৈ দিয়া হয়, সেই ভাতখিনিকে পঁইতা ভাত বুলি কোৱা হয়। আৰু পঁইতা ভাত আমি কেঁচা সৰু পিঁয়াজ, যিটো গাঁৱলীয়া পিঁয়াজ বুলি কয়, সেই গাঁৱলীয়া সৰু পিঁয়াজ, নিমখ, তেল, কেঁচা তেল, নিমখ দি আমি খাওঁ। আৰু তাৰ লগতে হাঁহৰ কণী থাকে, আৰু গৰু যিখন চাট বনায় তাতে কেৰেলা, বেঙেনা, থেকেৰা, তেনেকুৱা কেৰেলা, বেঙেনা, থেকেৰা, তাৰপাছত আপোনাৰ তিয়ঁহ আৰু জাতিলাও এনেকৈ থাকে। আৰু সেই চাটখনৰ পৰাই কিছুমান পাচলি তুলি আনি বনায়। আৰু কাইলৈ বাবে আমাৰ এই শাকখিনি ইতিমধ্যে আমি সাজু কৰিছোঁ। কাইলৈ এইখিনি শাকেই আমি বনাম। ৰন্ধা হ'ব ৰাতিপুৱা ভাত সাজ বুলি নহয়, কাইলৈ আমি দিনত এসাঁজে ভাত খাম। এইটো হৈছে আপোনাৰ থেকেৰা, এইফালে মাটি তিয়ঁহ, এইফালে আপোনাৰ দাংবডি আছে, এইফালে আপোনাৰ এইবিলাক ৰঙালাও আছে, বিলাহী আছে, চজিনা আছে, মটৰ আছে, এইফালে এইটো আপোনাৰ বিট আছে। ইফালে তামোল পাণ সাজু কৰি থোৱা হৈছে, কাৰণ কাইলৈ যিহেতু হুঁচৰি আহিব। এইফালে হাঁহৰ কণী কাইলৈ দিনটোত খোৱাটো আমাৰ পৰম্পৰাৰ ভিতৰতে পৰে। আৰু কিছুমান স্পেচিয়েল আমাৰ অসমীয়া পৰম্পৰা খাদ্য সম্ভাৰ কাইলৈ আছে, সেইবিলাক কাইলৈ দেখাম। এইফালে মামাৰ ঘৰৰ পৰা বেতগাজ লৈ আহিছে। ৰাতিপুৱা আমাৰ আমৰলিটোকো আছে, মায়ে পিছফালৰ পৰা কৈছে আমৰলিটো মামাই ৰাতিপুৱা লৈ আহিছে, আৰু সেইবিলাক কাইলৈ দেখুওৱা হ'ব আপোনালোক সকলোকে। আৰু আজি মোৰ বহুত ভাগৰ লাগিছে, মই শুবলৈ যাওঁ। বজাৰৰ পৰা পোৱাহি এতিয়া আমাৰ আধা ঘণ্টাও হোৱাই নাই। আহি ধুমাধুম মায়ে ভাত পানী ৰান্ধিবলৈ লৈছে। ভাত পানী নহয়, ভাত ৰান্ধিব লৈছে। আমি খোৱা বোৱা বাহিৰতে কৰি আহিলোঁ। ভাত ৰান্ধিব লাগিব, কাৰণ কাইলৈ আজি ৰাতি পানী দি থ'ব লাগিব। সেইকাৰণে মায়ে ভাতকেইটা বঢ়াই দিছে। মই পাচলিখিনি ঠিক ঠাক কৰিলোঁ কাইলৈৰ বাবে। আৰু এইফালে পিছফালে গোটেইখিনি কাপোৰ পৰি আছে, দেখিছে, এইখিনি ধোৱা কাপোৰ কাইলৈ ঠিক ঠাক কৰিব লাগিব। কাইলৈ যিহেতু আমাৰ গৰু বিহু হয়, সেইবাবে যিবিলাক আমাৰ কুশ্বনবিলাকৰ কভাৰবিলাক উঠাই থোৱা হৈছে, এইবিলাক কাইলৈ ঠিক কৰা হ'ব। আৰু তেনেকৈ বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে। সকলোলৈকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা, শুভকামনা আৰু বহুত বহুত মৰম যাচিলোঁ। আৰু আচলতে কাইলৈ গৰু বিহু, সেই গতিকে বিহু শুভেচ্ছা মই এতিয়া সেইবাবে জনোৱা নাছিলোঁ, কিন্তু পাছফালৰ পৰা মোক কৈ থকা হৈছে, গতিকে মই শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ সকলোলৈকে। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা, শুভকামনা, শুভাশা সকলোকে আমাৰ বহাগ বিহু, গৰু বিহুৰ দিনাখন এটা পৰম্পৰা আছে, এশবিধ শাক খোৱা, দৈ শাক খোৱা। আৰু সেই এশবিধ শাকত কি হয়, আপোনাৰ বিভিন্ন ধৰণৰ শাক হয়। মই পাছত এশবিধ শাক আপোনালোকৰ আগত ক'ম বাৰু কি কি পৰে। সেই এশবিধ শাক যেতিয়া এখন ভাজি তৰকাৰী কৰি খায়, সেই শাকখন খালে বিভিন্ন বেমাৰৰ প্ৰতিৰোধী হিচাপে কাম কৰে। আৰু গতিকে মই এতিয়া এশবিধ শাক বুটলিব লৈছোঁ, কিন্তু এশবিধ শাক নোলাবগৈ বাৰীখনত, হয়তো খুব বেছিতকৈ বেছি 30-40 বিধ হয়তো হ'বগৈ। এইফালে বন খুতৰা ল'লোঁ, এইফালে আপোনাৰ জিলমিলি শাক ল'লোঁ, এইফালে মচন্দৰী, এইটো আপোনাৰ টেঙেচি শাক ল'লোঁ, আৰু এইফালে জালুকৰ পাত। 5 বিধ হৈছেহে, আৰু পাছৰখিনি বুটলি যাওঁ আৰু। গোলাপফুলখিনি চাওক না, ইমান ধুনীয়াকৈ ফুলি আছে। আগফালে ল'বলগীয়া আছিলে। অঁ, এইটো যে মছলা শাক, এইটো আপোনালোকে গাহৰিৰ লগত যে এবিধ মছলা শাক খায়, বহুতে খায়, সেই মছলা শাকটো বুলি কয় আৰু বহুতে। কিন্তু আমি যিহেতু গাহৰি নাখাওঁ, এই শাকটো আমাৰ ঘৰত ব্যৱহাৰ নহয়, মছলা পাত হয় কিবা। আৰু যেতিয়া ফুলবোৰ ফুলি যোৱাৰ শেষত এনেকৈ ছিঙি দিব লাগে, তেতিয়া বেছি ফুল ফুলে বুলি কয়। এইজোপা আমাৰ গোলাপ ছিঙি দিছোঁ আৰু দেউতাৰ কাৰণে তুমি ৰোৱা। মই ৰোৱা নহয়, দেউতাই ৰোৱা। এইবোৰ আচলতে আমাৰ ঘৰৰ আগফালে আছিলে, যেতিয়া ঘৰৰ আগফালে চব দিছিলে, তেতিয়া আপোনাৰ এইখিনি হেৰি কৰি দিলে। সেইফালৰখিনি ইয়াতে আমি পুতি থৈছিলে, পচাই থৈছিলে, আৰু তেতিয়া ইয়াতে হেৰি হৈ গ'ল। এই গোলাপৰ আগ এটাও ল'ব পাৰি। ফুলখিনি দেখাই দিবি। এইটো আপোনাৰ হেৰি হয়,
কাম বন কৰি মাত্ৰ এতিয়া মানে মাহ হালধিৰে গা ধুওঁ বুলি আহিছোঁ মানে গা ধুবলৈ যাম আৰু তাৰ আগতে কৈ থৈ যাব বিচাৰিছোঁ যে আজি আমাৰ মানে পৰম্পৰাগতভাৱে মাহ হালধি যিটো পিছে সেয়া আমাৰ ছালৰ উজ্জ্বলতাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু মানে কথিত আছে যে যদি আজিৰ দিনটোত গৰু বিহুৰ দিনাখন মাহ হালধিৰে আমি গা ধুওঁ আমাৰ ছালৰ যিবিলাক ৰোগ হ'বলগীয়া থাকে বা ছালৰ যিবিলাক ৰোগ হয় সাধাৰণতে সেইবিলাক নিৰ্মূল হয়। গতিকে আমি মাহ হালধিৰে মানে গা ধুওঁ মানে ছালৰ বাবে আৰু মূৰত থেকেৰা যিটো হয় থেকেৰা টেঙা বইল কৰি আমি মূৰৰ চুলিখিনি মানে থেকেৰাৰে আমি ধোৱা নিয়ম। বাৰে বাৰে